Hi guys. Hi guys. Barnali na pokenidor okoloke tornado. Tornado. আৰু এতিয়া মই আছো পাতত মই গাখীৰ আনিব যাব ওলাইছো এয়া মামীহঁতৰ ঘৰৰ পৰা মানে আমাৰ ওচৰতে হয় বেছি দূৰ যাব নালাগে এইখন ঘৰ হয় তালে যাম তাৰ পিছত আৰু এতিয়া মই গাখীৰখিনি আনি লওঁ বহুত গৰম যেহেতু অকণমান দেৰিকৈ গৰম কৰি দিওঁ কিয় তলত আছিলে ভয় লাগে আৰু এতিয়া ইমান বেছি গৰম মানে অলপ বাটতেই গাড়ীখন থোৱা আছে আজি মিষ্টাৰ যোৱা নাই গাড়ীত আৰু গাড়ীখনৰ ওচৰতে গৈ কিনে অলপ বহুত ঠাণ্ডা পেলাই আহোঁ গৰম গৰম কেতিয়া যে ঠাণ্ডা পৰিব নহয় ইমানেই গৰম কি কৈছ আজি ফুফু যাব লাগিব ন ফুফু যাবানে কলৈ যাবা পাপালে আইচক্ৰীম আনিবহে যাবা এতিয়া দেহাৰ কাৰণে এয়া আপেল কল আৰু গাখীৰ হয় গাখীৰখিনি উতলাই লোৱা গৈছে এতিয়া আপেল আৰু কলখিনি এনেকৈ চালনীত মাৰি তাৰপিছত গাখীৰখিনি দি জলপানৰ নিচিনাকৈ এনেকৈ বনাই খুওৱা হ'ব এনেকৈ প্ৰায়ে খুওৱা হয় তাই খাই ভাল পায় তো আজি কেইদিনমান বনোৱা নাছিলোঁ কল নাছিলে ভীমকল দিলে বেছি ভাল হয় কিন্তু আজি আমাৰ লগত ভীমকল নাই এইটো কলেই আছে তাৰপিছত এনেকৈ এতিয়া বনাই দিম এনেকৈ বনালে খাই ভাল লাগে আৰু হেল্ডি হয় আমাৰ দেহাৰ জলপান ৰেডি হৈ গ'ল তুমি গিলাচতে খাবা খোৱা অকণমান খাই চোৱা এতিয়া কেনেকুৱা লাগিছে ক'ব লাগিব নহয় আকৌ কেনেকুৱা লাগিছে শুন টেষ্টি তুমি খোৱা আকৌ টেষ্টি ইফালে চাই কোৱা টেষ্টি ইফালে পুতুৰা শিকিলে তো অকণমান চেনি দিয়া গৈছে গাখীৰ কল আপেল আৰু কম পৰিমাণে অলপ চেনি দিয়া গৈছে মানে মিঠাটো কম হ'লে দেহাই খাব নোখোজে যে কাৰণে অলপ চেনি দিয়া গৈছে ইয়াত সোৱাদটো ধুনীয়া হৈছে খোৱা শুন খাই দিয়া এতিয়া ভাত বনাই আছোঁ ইফালে ভাজি বনাইছোঁ আৰু ইফালে দালি বাতি দিছোঁ বহুত বেছি গৰম পৰিছে সেইকাৰণে ভিডিঅ' কৰিবলৈ একদমেই মন যোৱা নাই দালিত তেল মাৰি দিলোঁ এয়া ধুনীয়াকৈ উতলি আহিছে কিছু মই উতলাৰ পিছত নমাই থৈ দিম কবি ভাজি আছোঁ কবি হয় আৰু ইয়াত আছে বাদাম আৰু পাপৰ বেছি নহয় কমাই অকণমান বনোৱা গৈছে যেহেতু চবেই নাখায় সেইকাৰণে কমাই বনোৱা গৈছে ইফালে ভাত বহাই দিয়া হৈছে মানে কুকাৰত ভাত বনালে খাব নোখোজে ইমান এটা সেইকাৰণে আকৌ এনেকৈ চচত ভাত বনাই দিয়া যায় বেলেগকৈ এতিয়া ইয়াত দিয়া গৈছে ভাত আৰু ভাত পানী বনাই হৈ গ'ল
এয়াই আছিলে আজি আমাৰ চিম্পুল খানা আৰু এতিয়া হাত ভৰি ধুই আহি অলপমান বহিছোঁ ফেনৰ তলত আৰু আমাৰ দেহাজনীক চাওক ইমান গৰমত মানে তাইক কম্বল লৈ শুই আছে আৰু ইফালে আমাৰ মিষ্টাৰ টোপনিত মানে ধুনীয়া ঠাণ্ডা হয় এইটো ৰুম এইটো মাহঁতৰ ৰুম হয় মানে ইমান ধুনীয়া ঠাণ্ডা ফেন চলিলে আৰু ধুনীয়া লাগে বিচনাত পৰিলে টোপনি আহি যায় আৰু গৰমৰ দিনত সেইকাৰণে মিষ্টাৰ বিচনাত পৰি টোপনিত ইফালে এইজনী হৈছে কম্বল লৈ শুই আছে কোক দি আছা দিয়া আকৌ এইজনী আমাৰ চুলু মুলু হ'বনে হ'বনে হৈ যাব তেনেহ'লে আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ যিহেতু ইমান গৰমত আমাৰ ভিডিঅ'টোত পান নাকিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ আহিছোঁ বাই 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 মামা